নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছোঁ এটা নতুন ভিডিঅ' হৈছে য'ত আপোনালোকক দেখুৱাব বিচাৰিম যে আপুনি PMJY অৰ্থাৎ গভৰ্ণমেণ্ট যিটো ঘৰ হয়, চৰকাৰী যিটো ঘৰ হয়, চৰকাৰী ঘৰ আপুনি লাভ কৰিব নে নকৰিব 2024 চনৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই, সেয়েহে ভিডিঅ'টো হ'বলৈ গৈ আছে। ইম্পৰ্টেণ্ট যদিহে চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। আৰু যদিহে ভিডিঅ'টো এতিয়ালৈকে লাইক এটা কৰা নাই, লাইক এটা কৰি দিয়ক। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি পেলাই ইয়াতে চাৰ্চ বক্সত টাইপ কৰি দিব MAYG.nice.in বুলি টাইপ কৰি দিব। টাইপ কৰি দি পেলাই চাৰ্চ কৰি দিব। এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে বহুতকেইটা অপশ্যন দেখিব পাৰিব। তাতে আছে 2 নম্বৰ যিটো অপশ্যন আছে আৱাজত ক্লিক কৰি দি পেলাই ইয়াতে দেখিব পাৰিব কেইটামান অপশ্যন আহিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে আপোনালোকে ৰিপৰ্টছত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। পেজটো লডিং লৈ পেলাই এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। মই আপোনাক সুবিধাৰ্থে ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম, তাতে ক্লিক কৰি পেলাই এইটো পেজলৈ অতি সহজে আহিব পাৰিব। আপুনি ইয়াতে দেখিব পাৰিছে কেইটামান অপশ্যন ব্লু কালাৰ দি পেলাই কেইটামান অপশ্যন দিছে ABCDF বুলি এনেকুৱাকৈ এলফাবেট ৱাইজ কেইটামান অপশ্যন দিছে। ইয়াতে আপুনি দেখিব পাৰিব এফ নাম্বাৰত দেখিব পাৰিছে EFMS ৰিপৰ্টছ। ইয়াতে আপুনি দেখিব পাৰিব 3 নম্বৰ যিটো দেখিব পাৰিছে এইটো আপুনি ক্লিক কৰি দিব। 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে আপুনি দেখিব পাৰিছে লেফ্ট ছাইডত ইয়াতে বহুতকেইটা অপশ্যন দেখিব পাৰিছে। ইয়াতে কিন্তু আপুনি লেফ্ট ছাইডত দেখিব পাৰিছে কেইটামান অপশ্যন দেখিব পাৰিছে, য'ত আপুনি কিছুমান অপশ্যন চিলেক্ট কৰিব লাগিব। লাইক ক'বলৈ গ'লে আপুনি এইটো আপোনাৰ এড্ৰেছটো ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতে দেখিব পাৰিছে প্ৰথম আৰু দ্বিতীয় নম্বৰ যিটো দেখিব পাৰিছে অপশ্যন দুটা আপুনি তেনেকৈ ৰাখিব দিব। তাতে আপুনি একো কৰিব নালাগে। ইয়াতে আপুনি 3 নম্বৰ অপশ্যনৰ যিটো এৰ' বটন দেখিব পাৰিছে, এৰ' বটনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ দেখিব পাৰিব, বহুতকেইটা ষ্টেট দেখিব পাৰিব। ইয়াতে আপুনি নিজৰ ষ্টেটটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে আপুনি আপোনাৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি লৈ লওক। মই মোৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি লৈছোঁ, আসামটো চিলেক্ট কৰি লোৱাৰ পিছতে ইয়াতে দেখিব পাৰিছে ডিষ্ট্ৰিক্ট নতুন এটা অপশ্যন দিছে, ইয়াতে চিলেক্ট কৰিবলৈ দিছে। এৰ' বটনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিলে আসামত যিমানখিনি ডিষ্ট্ৰিক্ট আছে আপোনাৰ সকলোবোৰ ডিষ্ট্ৰিক্ট ইয়াতে শ্ব' হ'ব। নিজৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা বাছি ওলাব। বাছি উলিয়াই পেলাই মোৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি লৈছোঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি লৈছোঁ। যিহেতু মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰোঁ, সেয়েহে বঙাইগাঁও ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা মই চিলেক্ট কৰি লৈ লৈছোঁ। বন্ধু বান্ধৱীসকল, নতুন ৰিকুৱেষ্ট, যিহেতু চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। আৰু কমেণ্ট বক্সত আপুনি জনাই দিব আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি আপোনাৰ এইটো ভিডিঅ'ত চাই আছে। তাৰপিছত আপুনি আপোনাৰ নেক্সট যিটো এৰ' বটন দেখিব পাৰিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ যিটো ব্লগ হয়, সকলোখিনি আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলোখিনি ব্লগ ইয়াতে শ্ব' হ'ব। নিজৰ ব্লগটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। মই মোৰ ব্লগখিনি ইয়াৰ পৰা চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াতে নতুনকৈ আৰু এটা অপশ্যন দেখিব পাৰিব। হয়, এনেকৈ নতুনকৈ এটা অপশ্যন এটা দেখিব পাৰিব। ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত দেখিব পাৰিছে এনেকৈ আপুনি আপোনাৰ নিজৰ যিটো আপোনাৰ পঞ্চায়ত হয়, পঞ্চায়তটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। মই মোৰ পঞ্চায়তটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ লৈছোঁ। আৰু লগতে বন্ধু বান্ধৱীসকলক জনাব বিচাৰিম, যিহেতু আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপৰ লিংক যিটো হয়, লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাতে আপুনি ক্লিক কৰি পেলাই আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। তাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি অতি সহজে পাই থাকিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ অপেন হৈ আহিব। হয়, এনেকুৱাকৈ অপেন হৈ আহিব। ইয়াতে দেখিব পাৰিছে 37+10 আপোনাৰ প্লাছ কৰিলে জগ কৰিলে কিমান হ'ব, ইয়াতে আপুনি বহুৱাই দিব লাগিব। 47 হ'ব। 47টো ইয়াতে বহুৱাই দিব। ছাপ'জ আপোনাৰ নাম্বাৰটো বেলেগহে আহিব, সকলোবোৰ সমানে নাহে, কেতিয়াবা বেলেগকৈ আহিব। বেলেগকৈ আহিলে আপুনি যিটো আহিব সেইটো আপুনি ছল্ভ কৰি পেলাই ইয়াতে যিমান হ'ব সেইটো দি পেলাই ইয়াতে ছাবমিট দেখিব পাৰিছে, ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ যিটো ৰিপৰ্টছ হয়, আপোনাৰ যোনটো আপুনি এড্ৰেছটো ইয়াতে চিলেক্ট কৰিছিলে, চিলেক্ট বটনত অপশ্যনখিনিত গৈ পেলাই যিটো চিলেক্ট কৰিছিলে, যিটো ডিটেইলছ, যিটো এড্ৰেছটো চিলেক্ট কৰিছিলে, সেইটো এড্ৰেছ মতে আপোনাৰ যিটো ৰিপৰ্টছ হয়, আপোনাৰ যিটো লিষ্ট হয়, লিষ্টটো ইয়াতে শ্ব' হৈ যাব। লিষ্টটো আপুনি ইয়াতে দেখিব পাৰিব। আপোনাৰ নেমটো ইয়াতে আছে নে নাই আপুনি ইয়াতে চাই ল'ব। তাৰপিছত ইয়াতে লিষ্টটো ডাউনলোড কৰিবলৈ হ'লে আপুনি অলপমান স্ক্ৰল ডাউন কৰি দিব। স্ক্ৰল ডাউন কৰি পেলাই ইয়াতে দেখিব পাৰিব, আপুনি ইয়াতে দেখিব পাৰিছে দুটা অপশ্যন দেখিব পাৰিছে, ডাউনলোড এক্সেল আৰু দেখিব পাৰিছে ডাউনলোড PDF। ইয়াতে দেখিব পাৰিছে ডাউনলোড PDFত আপুনি ক্লিক কৰি দিয়ক। ডাউনলোড PDFত ক্লিক কৰি দিলে আপোনাৰ যিটো PDF হয়, যিটো লিষ্টখন হয়, লিষ্টখন আপোনাৰ PDF আকাৰে ডাউনলোড হৈ যাব। হয়, ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে দেখিব পাৰিছে ডাউনলোড হ'বলৈ আৰম্ভ কৰিছে। তাৰপৰা দেখিব পাৰিছে ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে অ'পেন হৈছে, যিটো PDF হয়, PDFখন ইয়াতে ডাউনলোড হৈ পেলাই অ'পেন হৈ আহিছে। হয়, এনেধৰণে আপুনি আপোনাৰ নেমটো ইয়াতে চেক কৰিব পাৰিব বা বেলেগৰ নেমটো আপুনি চেক কৰি দিব পাৰিব। ভিডিঅ'টো হৈছে হেল্পফুল, তেতিয়াহ'লে বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, তেখেতৰ নেমটো চাই ল'বলৈ আৰু বেলেগৰ নেমটো চেক কৰি দিবলৈ দিয়ক। আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।